নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি ইয়াত জবৰত অহা SLRC গ্ৰেড 3 কুৱেশ্যনসমূহ ডিছকাছ কৰিম। আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বেঙুনীয়া। নেক্সট কুৱেশ্যন নম্বৰ 2 পেৰুৰ ৰাজধানী চহৰ হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি লিমা। নেক্সট কুৱেশ্যন নম্বৰ 3 নেশ্যনেল ষ্টক এক্সচেঞ্জটি ক'ত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মুম্বাই। নেক্সট কুৱেশ্যন নম্বৰ 4 এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ্য হাৰ্ডৱেৰ উপাদানটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্ত কৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি USB ফ্লাক্স ড্ৰাইভ। নেক্সট কুৱেশ্যন নম্বৰ 5 উত্তৰ ভাৰতৰ সিন্ধু গাঙ্গেয় সমতলভূমিক দক্ষিণ ভাৰতস্থিত দক্ষিণাত্যৰ মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটি হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি সাতপুৰা আৰু বিন্ধ্যা পৰ্বতমালা। নেক্সট কুৱেশ্যন নম্বৰ 6 নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি নৰ্মদা। কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 4 ডিগ্ৰী চেলচিয়াছ। নেক্সট কুৱেশ্যন নম্বৰ 8 সমাজ বিজ্ঞানৰ কোনটো শাখাত সম্পত্তিৰ উৎপাদন বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি অৰ্থনীতি। নেক্সট কুৱেশ্যন নম্বৰ 9 নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটি চিনাক্ত কৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ প্লুটনিয়াম। নেক্সট কুৱেশ্যন নম্বৰ 10 ভলীবল কৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 6 জন। নেক্সট কুৱেশ্যন নম্বৰ 11 ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 7খন। নেক্সট কুৱেশ্যন নম্বৰ 12 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ অজন্তা নেওগ। নেক্সট কুৱেশ্যন নম্বৰ 13 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ মুঠ কেইখন জিলা আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 35খন। নেক্সট কুৱেশ্যন নম্বৰ 14 নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ভূটান। নেক্সট কুৱেশ্যন নম্বৰ 15 নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ভূপেন হাজৰিকা সেতু। নেক্সট কুৱেশ্যন নম্বৰ 16 নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কুশিয়াৰা। নেক্সট কুৱেশ্যন নম্বৰ 17 অসমৰ ৰাজ্যিক বৃক্ষ কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হলং। নেক্সট কুৱেশ্যন নম্বৰ 18 অসমৰ কোনখন ঠাইত পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হাজো। নেক্সট কুৱেশ্যন নম্বৰ 19 যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি টকলাই। নেক্সট কুৱেশ্যন নম্বৰ 20 প্ৰথম অসমীয়া কথাছবি হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি জয়মতী। নেক্সট কুৱেশ্যন নম্বৰ 21 স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস। নেক্সট কুৱেশ্যন নম্বৰ 22 ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম জাতি বৰ্ণ লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি অনুচ্ছেদ 15।
মহম্মদ আদিল শ্বাহৰ সমাধিস্তম্ভ গোল গম্বজ বা গম্বুজ ক'ত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বিজাপুৰ। নেক্সট কুৱেশ্যন নম্বৰ 24। ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰণালয়ৰ উদ্যোগত হোৱা উডানত এ বৰ্ণটিৰ সম্পূৰ্ণ ৰূপটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আম। নেক্সট কুৱেশ্যন নম্বৰ 25। 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ৰিলায়েন্স। নেক্সট কুৱেশ্যন নম্বৰ 26। নৃত্যশৈলী আৰু সংলগ্নিত স্থানীয় ৰাজ্যৰ সম্পৰ্কীয় নিম্নলিখিত কোনটো যুগ্ম অক্ষুদ্ধ? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ যক্ষগান তামিলনাডু। নেক্সট কুৱেশ্যন নম্বৰ 27। অসমৰ একমাত্ৰ ৰামছৰ ক্ষেত্ৰ ৰামছৰ ছাইট জলক্ষয়তী হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ দীপৰ বিল। নেক্সট কুৱেশ্যন নম্বৰ 28। নিম্নলিখিত মন্ত্ৰণালয়সমূহৰ কোনটো বেটি বচাও বেটি পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি গ্ৰামোন্নয়ন মন্ত্ৰণালয়। অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ডিব্ৰুগড়। নেক্সট কুৱেশ্যন নম্বৰ 30। ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ কি কাৰ্যৰ সৈতে জড়িত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ টীকাকৰণ। নেক্সট কুৱেশ্যন নম্বৰ 31। ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি অস্পৃশ্যতা। নেক্সট কুৱেশ্যন নম্বৰ 32। 1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য সংঘটিত হোৱা নাছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বংগ বিভাজন। নিম্নলিখিত কোনটো আঁচনি জল সংগ্ৰহ ও সংৰক্ষণ ব্যৱস্থাটি ত্বৰান্বিত কৰাৰ অৰ্থে 2019 চনৰ জুলাই মাহত আৰম্ভ কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ জল শক্তি অভিযান। নেক্সট কুৱেশ্যন নম্বৰ 34। নিম্নলিখিত কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি মাৰ্ঘেৰিটা। নেক্সট কুৱেশ্যন নম্বৰ 35। কোনখন দেশত সৰ্বপ্ৰথমে পণ্য ও সেৱা কৰ বা GST ৰূপায়ণ কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ফ্ৰান্স। নেক্সট কুৱেশ্যন নম্বৰ 36। 2022 চনৰ জানুৱাৰী মাহত অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্যখন হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন নম্বৰ 37। কোন ৰাজ্যৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হৰ্ষবৰ্ধন। নেক্সট কুৱেশ্যন নম্বৰ 38। নিম্নলিখিত কোনটো সংস্থাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়া প্ৰকাশ কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বিত্ত সংস্থা ইনষ্টিটিউট অফ ফাইনেন্স। নিম্নলিখিত কোন শ্ৰেণীত অৰ্থনীতিত উৎপাদনশীল সকলো সম্পদৰ মালিকীস্বত্ব ও নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ সমাজতান্ত্ৰিক। নেক্সট কুৱেশ্যন নম্বৰ আৰু আজিৰ বাবে লাষ্ট কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি আগষ্ট ক্ৰান্তি ময়দান।